অসমৰ ৰাইজে অধীৰ অপেক্ষাৰে বাট চাই থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত ছবিগৃহত মুক্তি পাব। ইতিমধ্যে টিকটৰ বাবে আগতীয়া বুকিং আৰম্ভ হৈছে। যিখন ছবিৰ সংগীত, চিত্ৰনাট্য আৰু প্ৰযোজনা জুবিন গাৰ্গৰ। ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ লগে লগে অনুৰাগীৰ উৎকণ্ঠা অধিক বৃদ্ধি পাইছে। সাৰ্থক জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া বোলছবিসমূহক আকৌ এবাৰ ঘঁহিয়াই চাওঁ আহক। অৱশ্যে উল্লেখিত তালিকাখনত যদি কোনো ছবি বাদ পৰি ৰৈছে নিশ্চয় জনাব। যোদ্ধা, ভাইমন্দা, চিকাৰ, ৰাঘৱ, দ্য স্লেম বুক, ডক্টৰ বেজবৰুৱা 2, প্ৰতিঘাত, কাঞ্চনজংঘা, ৰত্নাকৰ, আণ্ডাৰৱৰ্ল্ড, পিয়াৰ প্ৰিয়, মিছন চাইনা, গানে কি আনে, ৰ'দৰে চিঠি, এখন নেদেখা নদীৰ সিপাৰে, মন যায় অধিনায়ক, দিনবন্ধু, ৰং, বাৰুদ, জোনাকবিহীন জীৱন, অগ্নিসাক্ষী, বিধাতা, প্ৰিয়া মিলন, জুমন চুমন, জোনাকী মন, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ দুটি পাৰ, কন্যাদান, শেষ উপহাৰ, ডাক, তুমি মোৰ মাথো মোৰ নায়ক, হিয়া দিয়া নিয়া।